ৰাতিপুৱা ডিঙি কৰিলৈকে খাই আহি যা তা বকিবলৈ নাহিবি দেই। আগে তই এই মজুবা খাবলৈ এৰি ল, তাৰপাছত আমাৰ ফাৰ্মত কাম কৰিবলৈ আহিব। গৈছে প্ৰজেক্টৰ তাতহে হ'ব, ইয়াত হ'ব, এইটো চিজন হ'ব।
সেইটোনো কি বেয়া কৰিছে? গাঁওখনৰ সকলোৱে মিলি এটা আত্মসহায়ক গোট খুলিছে আৰু কি জানো গাঁৱৰ পৰা নহয়। তোৰ হৈ হাজাৰ বছৰ যে মই শুনিব লগা হয় মাষ্টৰ ৰূপা এই ছোৱালীজনীৰ কাৰণে মোৰ সুখ শান্তি এইবোৰ নোহোৱা হৈ গৈছে। মই গাঁওখনলৈ পাৰ এটা মাৰিব নোৱাৰো। ইটোৱে আহি কব এই তোৰ ছোৱালী আজি তমুকটো কৰিলে, সিটোৱে আহি কব তোৰ ছোৱালী আজি অমুকটো কৰিলে। তাইকনো বাৰু মই ইমান উদণ্ড হবলৈ শিকাইছিলো নে বাৰু মাষ্টৰ ৰূপা? তোৰ চৰিত্ৰৰ সেই গুণগানবোৰ মোক পুনৰ বঠোৱা নাই। এই তই বকুলৰ পুতেকৰ লগত কাজিয়া কৰা নাছিলি? যোগেন বৰুৱাৰ বাৰীত সোমাই ধান খাবলৈ যাওঁতে গাভৰু ছোৱালী এজনী তই ঘৰত সোমাই থাকিবগৈ লাগে। লোকৰ বাহিৰে সোমাই ডেকা ল'ৰাৰ লগত তই কাজিয়া পেচাল কৰি ঘূৰিবলৈ কোনো দৰকাৰ নাই। চব কৰি দিছো নহয় মনে মনে থাক। ইহঁতৰ দুখবোৰ হলে নেদেখ কথা কবলৈ সকলো তোৰ কাল আকৌ কেৰেপ নকৰাকৈ বন বনাই গোটেই গাঁওখনত ঘূৰি ফুৰিব আকৌ তাইক কথা কবলৈ। আপুনি অকণ ভিতৰলৈ যাওক, মই বাৰু তাইক কথাখিনি ভালকৈ বুজাই দিম। বুজিছা মাষ্টৰ ৰূপা? গাঁওবুঢ়া হৈ মই জীৱনৰ আধা বয়স শেষ কৰি দিলোঁ। কত উদণ্ড ল'ৰা ছোৱালীক মই এই দুইখন হাতেৰে শাসন কৰিছোঁ। কিন্তু আজি নিজৰ এই ছোৱালীজনীক এটা টুকুৰ মাৰিবলৈ মোৰ এই হাত দুখন কঁপি উঠে। মাষ্টৰ ৰূপা বৰ কষ্ট পাওঁ। কেঁঠাই পাণ কথাৰ কোৱাৰ আগতে মোৰে বুকুখন বিষাই যায় মাষ্টৰ ৰূপা। আৰু তাই মোৰ এই দুৰ্বল মনটোৰ সুযোগ লৈ বৰ কষ্ট পাওঁ। খাই ফুৰিছ, তাৰে তাৰ লগত কাজিয়া কৰি যাকে তাকে হাত তুলিছ, মাৰধৰ কৰিছ, এইবোৰ সিহঁতে মোক কিয় জোকাব? আৰে জোকালে বুলিয়ে কয়। চাহ তোৰ বয়সৰ ছোৱালী এতিয়া যাৰে তাৰে বাৰীত সোমাই আম লেটেকো চুৰ কৰি খাই নুফুৰে আৰু যাৰে তাৰে গাত হাত নুতলে, কিন্তু তই কৰি ভাল পাওঁ। আৰু কৰা এইবোৰ ময়ো বেয়া পাওঁ। তই মোকতো তহঁত চবেই বেয়া পাওঁ। ডাঙৰ হলো বুলিয়ে মই কি মুকলি মনেৰে একো কৰিবই নোৱাৰো নেকি? কৰিব লাগে, তৰা কৰিব লাগে। এজনী সহজ সৰল ছোৱালী হিচাপে আৰু তই তাকে নকৰি কি কৰি ফুৰ, যাৰে তাৰ লগত কাজিয়া কৰি ফুৰ, তাকে তাকে হাত তোল। তোৰ এই কামবোৰে পিতাৰ মনত ককাইদেউৰ মনত কিমান আঘাত দিয়ে তই
প্ৰশ্ন নকৰিবি তৰা প্ৰশ্ন নকৰিবি তৰা তই যদি মোক সঁচাকৈ ভাল পাওঁ তেন্তে আজিৰ পৰা তই এই উদণ্ড স্বভাৱবোৰ এৰি পেলাব লাগিব তৰা তোক মোৰ শপত দিছো তই তোক মোৰ শপত দিছো আমাৰ ভাল পোৱাৰ শপত তই পাগলীজনী তই কান্দিছ কিয় কচোন বাৰু তই দেখোন গোটেই মানুহজনীয়ে মোৰ ইয়াত বন্দী হৈ আছে এতিয়া আকৌ তোক বোৱাৰীৰ হাতত ঘৰলৈ লৈ যাম বুলি ক'লত তই কিয় কান্দিব লাগে কচোন ঐ যেতিয়া তোক এই বোৱাৰীৰ সাজত একেবাৰে ঘৰলৈ গুচি যাম তেতিয়া তই কি কৰিবি তৰা তই যে মোৰ